Hello everyone, welcome to my YouTube channel Priyanka and Mom. আজি মায়ে বনোৱা দুটা মাছৰ ৰেচিপি লৈ আহিছো। আহকচোন চাওঁ ৰেচিপি দুটা। মতে বন শাকৰ লগত মাছৰ পিটিকা। বন শাকৰ লগত মাছ পিটিকাৰ কাৰণে অলপমান বন শাক, কেইডোখৰমান মাছৰ পিচ, কেফুটামান গুচাই লোৱা নহৰু, এটুকুৰা কাটি লোৱা আদা, কেঁচা জলকীয়া দুটামান, নিমখ হালধি আন্দাজ মতে আৰু অলপমান কেঁচা মিঠাতেল। মাছ পাতত দিবলৈ লোৱা পাত কিখিলা গেছত প্ৰথমতে হেকি ল'ব লাগে। আজি আমি হালধি পাতত মাছ পাতত দিম। হালধি পাতত মাছ পাতত দিলে পিটিকাখন বৰ ধুনীয়া গোন্ধায়। এতিয়া পাতকিখনত সকলোখিনি সামগ্ৰী একেলগ কৰি আন্দাজ মতে নিমখ হালধি আৰু অলপমান কেঁচা মিঠাতেল দি লৈ ভালদৰে মিহলাই ল'ব। এতিয়া পাতকিখন ভালদৰে মেৰিয়াই এখন গৰম টাৱাত দি দিব। এতিয়া পাতত দিয়া মাছৰ টোপোলাটো চাৰিওফালৰ পৰা লৰাই ভালদৰে পাতখন পুৰি যোৱালৈকে সিজাই ল'ব। এয়া আমাৰ পাতত দিয়া মাছৰ টোপোলাটো নমাবলৈ ৰেডি হৈ গ'ল। এয়া আমাৰ মাছ ভালদৰে সিজি গ'ল। এতিয়া পিটিকা কৰাৰ আগত মাছৰ কাঁইটকেইডাল আঁতৰাই ল'ব আৰু অলপ কেঁচা মিঠাতেল দি ভালদৰে পিটিকা কৰি ল'ব। এয়া আমাৰ পাতত দিয়া মাছৰ পিটিকা ৰেডি হৈ গ'ল। এতিয়া আহকচোন চাওঁ আমাৰ ছেকেণ্ড ৰেচিপি মাছৰ কাৰী। মাছৰ কাৰী বনাবলৈ কেইপিচমান মাছ, দুটা কাটি লোৱা পিঁয়াজ, দুটা কাটি লোৱা বিলাহী, দুচামুচ আদা নহৰু খুন্দি লোৱা, অলপমান কাটি লোৱা ধনিয়া, অলপমান গোটা জিৰা, দুটামান কেঁচা জলকীয়া, জিৰা ধনিয়া গুড়ি এচামুচ, ৰঙা জলকীয়া গুড়ি এচামুচ আৰু নিমখ হালধি আন্দাজ মতে। প্ৰথমতে মাছ কেইপিচত নিমখ হালধি সানি ল'ব। এখন কেৰাহীত মিঠাতেল গৰম কৰি মাছ কেইপিচ আধা ফ্ৰাই কৰি ল'ব। মাছ ফ্ৰাই কৰা তেলখিনিতেই প্ৰথমতে গোটা জিৰাকেইটা দি ফুটুৱাই ল'ব। তাৰ পাছত কাটি লোৱা পিঁয়াজখিনি দি দিব। পিঁয়াজখিনি অলপ সময় ভজাৰ পিছত আদা নহৰু পেষ্টটো দি দিব। পিঁয়াজ কেঁচা জলকীয়াকেইটা দি ৰঙা জলকীয়া গুড়ি এচামুচ, জিৰা ধনিয়া গুড়ি এচামুচ আৰু নিমখ হালধি আন্দাজ মতে দি মছলাখিনি ভালদৰে ভাজি ল'ব। মছলাখিনি ভালদৰে ভাজি লোৱাৰ পিছত কাটি লোৱা বিলাহীখিনি দি দিব। এতিয়া অলপ সময়ৰ কাৰণে ঢাকন লগাই বিলাহীখিনি গলিবলৈ দিব। মাজে মাজে বিলাহীখিনি এনেদৰে লৰাই থাকিব। বিলাহীখিনি গলি যোৱাৰ পাছত উতলি থকা গৰম পানী অলপ দি দিব। এতিয়া অলপ সময়ৰ কাৰণে ঢাকন লগাই উতলিবলৈ দিব। এতিয়া পানীখিনি অলপ শুকালে আগতে ফ্ৰাই কৰি থোৱা মাছ কেইপিচ দি দিব আৰু অলপ সময়
উতলিবলৈ দিব। আৰু নিজৰ জোখত গ্ৰেভিখিনি ৰাখি কটা ধনিয়া পাত দি নমাই থ'ব। এয়া আমাৰ মাছৰ কাৰী ৰেডি হৈ গ'ল। আশা কৰোঁ আপোনালোকৰ আমাৰ মাছৰ ৰেচিপি দুটা ভাল লাগিলে। যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটো দবাই অল কৰি দিব, যাতে আমাৰ সকলো আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে প্ৰথমতে পায়। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।